কি এইবোৰ মানে কি কি অকল তোমালোকে ৰোষ্ট কৰিব জানা অকল জেং ৰেপাৰ তোমাক কৈছো তোমাৰ নাম কি নাম মই নাজানো জেং ৰেপাৰ বুলি তোমাৰ ইউটিউবৰ চেনেল আছে তোমাক মই আঙুলি দি শক্তিয়নি দি কৈছো ৰোষ্ট কৰা কিন্তু গালি কাকো নিদিবা গালি যদি দিয়া না ইয়াতে লাগে মানুহৰ এটা মনৰ এটা মানে তোমাক যদি কোনোবাই মনেৰে কয় মই ইয়াক বেয়া লাগে ভাল নাপাওঁ ইয়াক মই সেই মানুহৰ অভিশাপটো কিন্তু তোমাক বহুত বেয়াকৈ লাগিব দেই ৰোষ্ট কৰাত একো আপত্তি নাই কিন্তু তুমি নৰ্মেল মানুহ নৰ্মেলৰ দৰে ভাবি ৰোষ্ট কৰিছা বেয়া গালি দিছা কিন্তু মই বুজিছো আৰু এটাই বুজিব কিন্তু চবে নুবুজে কোনোবাই মনে দি লোৱা বুলি ভাবিব মোক সঁচাই গালি পাৰিছে বুজিছা সেইকাৰণে ৰোষ্ট কৰা কাকো গালি নিদিবা আৰু মই তোমাৰ ভিডিঅ'বোৰ চাইছো মই এইটো ভিডিঅ'টোৰ মই কেইটামান সৰু ক্লিপ দেখাবলৈ চেষ্টা কৰিম জেং ৰেপাৰৰ বহুত অশ্লীল গালি দিয়া তোমাৰ নিচিনা ৰোষ্টাৰ ইউটিউব জগতত থাকাতকে নাখাই ভাল তুমি এক চামুচ পানীত ডুবি মৰা জেং ৰেপাৰ গম পাইছা ৰোষ্ট কৰা মই আকৌ তোমাক ৰিকুৱেষ্ট কৰি কৈছো ৰোষ্ট কৰা কিন্তু গালি নিদবা জেং ৰেপাৰ বুজিছা কি কম আৰু তোমালোকক কি ভাবি ইমান মৰম কৰে মই বুজি নাপাওঁ ৰোষ্টাৰবোৰক ইমান লাখ সাবস্ক্ৰাইবাৰ কেনেকৈ পোৱা নো কোৱাচোন কেনেকৈ পোৱা ইমান লাখ সাবস্ক্ৰাইবাৰ তোমাৰ সাবস্ক্ৰাইবাৰ মিনিমাম 1030টা মান সাবস্ক্ৰাইবাৰ কেনেকৈ পাইছা 1030টা সাবস্ক্ৰাইবাৰ ইমান গালি দি আমাৰ অসমীয়া সমাজখন ইমানেই বেয়া নেকি আমি গালি যেতিয়ালৈকে নুশুনো তেতিয়ালৈকে কোনো সাবস্ক্ৰাইব নকৰে চেনেলটো তুমি গালি দি মানে তুমি ইমান সাবস্ক্ৰাইব দিছা তোমাক কি দুখ দিম আমাৰ অসমীয়া সমাজখনে বেয়া তোমাকো দুখ দিব নোৱাৰো তুমিও দুখী কিন্তু 100%ৰ 80% মানুহ দুখী বাকি আমাৰ 80% সমাজখন দুখী বাকি 20% তুমি দুখী বুজিছা এটা তোমাক মই কেনেকৈ বুজাম তোমাক মোৰ এটাই হাত জোৰ কৰি ৰিকুৱেষ্ট আছে জেং ৰেপাৰ তুমি ৰোষ্ট কৰা মোৰ একো আপত্তি নাই কিন্তু গালি নিদিবা বুজিছা बहन सुद के ला लीक सो माँ बहन एक कोई ले बेस